এভৰিৱান মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগত জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু লগতে সকলোকে হ্যাপি দিৱালী আজি ভিডিওটো বৰ বিশেষ নহয় ফটকা ফুটাই আছে মই আজি কেনেকুৱা দিৱালী কেনেকুৱা মানে সজালো ঘৰ তাকে আপোনালোকক কৈছো বলক চাব আৰু দেৱালী আহিব বুলি ক'লে এনে বহুত দিনৰ আগৰ পৰা মনটো কিবা এটা ভাল লাগি থাকে ঘৰ চৰ চাফা তফা কৰি মেলি সজাই পৰাই এয়া চাওক দেৱালী বুলি অলপ ঘৰটো অলপ সজাবলৈ চেষ্টা কৰিলোঁ বৰ বিশেষ নহয় তথাপিও আপোনালোকৰ আগত দেখালোঁ বাৰু আৰু এইবাৰ দেৱালীত ফ্লিপকাৰ্টৰ পৰা বহুত কেইটা বস্তু লৈছিলোঁ এয়া চাওক কেণ্ডেল ষ্টেণ্ড এই দুটা খুব ধুনীয়া ৰাতি বেছি ধুনীয়া লাগে দেখিবলৈ যেতিয়া কেণ্ডেলকেইটা জ্বলাই দিয়া হয় আৰু এই ৰাইচ লাইটকেইটা মই ফ্লিপকাৰ্টৰ পৰা লোৱা আৰু এইটো এটা চক অখণ্ড দিয়া বুলি কোৱা হয় আৰু এই চাকি দুটা যে দেখিছে এয়া পানী দিলেই জ্বলি যায় খুব ধুনীয়া হয় এতিয়া আকৌ ৰুমটো আপোনালোকৰ আগত দেখুৱাইছোঁ মানে মেইন লাইটকেইটা অফ কৰি পেলাই চাকি টাকি দি পেলাই যিটো ডেক'ৰেশ্যন কৰিছোঁ সেইটো আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ চাওক ধুনীয়া আজি যিহেতু ধনতেৰেছ হয় সেইকাৰণে বহুত বেছি চাকি জ্বলোৱা নাই কাইলৈহে বেছি চকিবিলাক জ্বলোৱা হ'ব আজিহে অলপকৈ কেইগছমান জ্বলাইছোঁ তাকে দেখুৱাইছোঁ আপোনালোকৰ বৰ বিশেষ নহয় তথাপিও জনাবচোন কমেণ্টত কেনেকুৱা দেখিলে মোৰ ডেক'ৰেশ্যনবিলাক ভিতৰৰ ডেক'ৰেশ্যনখিনি আৰু এয়া চাওক মই ধানতেৰাছত কি ল'লোঁ এইটো হৈছে এটা চিমনি যিহেতু মোৰ আগৰ চিমনিটো মানে বেয়া হৈ গৈছিলে অলপ তো ভাবিলোঁ এটা চিমনিয়ে লোৱা যায় আৰু মাইকী মানুহৰতো আৰু পাকঘৰৰ বস্তুটোৱেই মেইন ন সেইটো বাবে ভাবিলোঁ চিমনি এটাকে লোৱা যাওক এইটো এতিয়া মই খোলা নাই মানে জাষ্ট ৰাখি দিলোঁ পাকঘৰটো অকণমান ৰং মাৰিবলৈ আছে তেতিয়াহে ফিটিং কৰিম বেটাই লগৰটোৰ লগত পূৰা ফটকা ফুটাইছে বাপৰে ভয়ে লাগি যায় তো আকৌ ঐ হাতত 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 নকৰিবা আকৌ ঐ জ্বলি থাকিব হেৰি নকৰিবা দেই ফুটি যাব এইবিলাক চব ওচৰৰ মানুহৰ ঘৰ আমাৰ ৱাল এইফালে এইবাৰ ৱালতো দি দিছোঁ পূৰা ধুনীয়াকৈ বাৰু ৱালে ছোৱালে চবতে দি দিছোঁ আৰু একদম অ' মা আৰু এইখিনি হৈছে বেটাৰ বম বিৰাট ফূৰ্তি তাৰ দেউতাকে এবাৰ সৰহকৈ আনি দিলে সেই বুলি খুব ফূৰ্তি খুব ফুটাইছে এবাৰ আৰু আজিৰ গধূলিটো এইদৰে পাৰ কৰা হৈ গ'ল চাকি তাকি জ্বলাই মেলি ফূৰ্তি ফাৰ্তা কৰিলোঁ অকণমান ফটকা চটকা ফুটাই আৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে তই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব বাই বাই এনজয় ইয়ৰ দিৱালী